আদিবাসী ছাত্ৰ সন্থা মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক এখনকৈ মানপত্ৰ গামোচা আৰু কলমেৰে আজি সম্বৰ্ধনা জনোৱা হৈছে, অভিনন্দন জনোৱা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি উষ্ম আদৰণি জনাইছোঁ, কিয়নো আজি এই আদিবাসী জনগোষ্ঠী যে আগতে বহুতে কৈ আছিল যে পিছপৰা বুলি কৈ আছিল। গতিকে সাম্প্ৰতিক সময়ত আমি দেখিব পাইছোঁ যে আমাৰ যিবিলাক আদিবাসী ছাত্ৰ ছাত্ৰীসকল, এই ছাত্ৰীসকল কিন্তু শৈক্ষিক দিশত যথেষ্ট আগুৱাই গৈছে। আজি যিখিনি আমি দেখিবলৈ পাইছোঁ 73%, কিছুমানে 65% এনেকুৱা লৈ ষ্টাৰ মাৰ্ক লৈ পেলাই কিছুমানে হয়তো আজি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই অনুভৱ কৰিবৰ কাৰণে নিশ্চয় মানে ভাল এটা পাইছে যে ছাত্ৰ ছাত্ৰীসকলৰ হকে হয়তো আদিবাসী ছাত্ৰ সন্থাই কাম কৰি আহিছে, আৰু তাৰ ফলত আজি যথেষ্ট ৰিজাল্ট আমি ভাল দেখিবলৈ সক্ষম হৈছোঁ। কিয়নো আগতে আমি হয় এজন বা দুজন অঞ্চল ভিত্তিত আমি এজন বা দুজন আমি তেনেকৈ দেখি পাইছিলোঁ, যে এইবাৰ দুখীয়ে আজি হয়তো আমি অভিনন্দন জনাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এতিয়া আদিবাসী ছাত্ৰ ছাত্ৰীসকলে আগৰ সেই আদিবাসী হৈ থকা নাই, ছাত্ৰীসকল যথেষ্ট কিন্তু শৈক্ষিক দিশত তেখেতসকলৰ টেলেণ্ট বা তেখেতসকলৰ যিটো প্ৰতিভাবিলাক আমি দেখিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলৰ পৰাই আমি হয়তো অনাগত দিনত আশা কৰিব পাৰোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ পৰাই কোনোবা হয়তো চিকিৎসক, কোনোবা হয়তো অভিযন্তা, কোনোবাই হয়তো উকিল বা কোনোবা হয়তো প্ৰশাসনিক বিষয়া, কোনোবা হয়তো প্ৰফেচাৰ, এনেকুৱা ধৰণে হয়তো ওলাই আহিবৰ কাৰণে আমি লক্ষণ দেখিবলৈ পাইছোঁ। তাৰ কাৰণে আমাক লাগিব যে গাৰ্জেনসকলৰ যথেষ্ট সঁহাৰি লাগিব, তেওঁলোকে গাইড দিব লাগিব, আৰু আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰাও কিছু গাইড লাগিব। গতিকে আমি পিতৃ মাতৃ ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ সন্থাই আৰু শিক্ষাগুৰুসকলে যদি আমি কপাৰেট কৰোঁ, সহযোগিতা কৰোঁ, নিশ্চিতভাৱে আমাৰ অঞ্চলৰ পৰা যথেষ্ট ল'ৰা ছোৱালী অনাগত দিনত ভাল পদত নিযুক্তি পাবৰ কাৰণে সক্ষম হ'ব। গতিকে অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই এনেদৰেই শৈক্ষিক দিশত আদিবাসী জনগোষ্ঠীৰ হকে কাম কাজ কৰি যাব কথাটো স্পষ্ট। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত 25 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আদিবাসী ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আজি সেই সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী 44জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে নথৈ আনন্দিত। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে তথা মাজবাট আঞ্চলিক কমিটি হিচাপে আমি ফল পাইছোঁ। কাৰণ চাওক, আছাম মাজবাট আঞ্চলিক সমিতিয়ে মাজবাটৰ বিভিন্ন অঞ্চলত, গাঁও বাগান অঞ্চলবিলাকত আমি শৈক্ষিক সজাগতা, শৈক্ষিক এডুকেশ্যন এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰি আজি আমি এটা ভাল সুফল পালোঁ। বিগত বছৰবিলাকত আমি যেতিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ, তেতিয়া আদিবাসী ল'ৰা ছোৱালী আমি গন্তি কৰিব পাৰি আছিলোঁ। আজি আমি 44জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। আজি যদি আমি মোটামুটি 5-10 বছৰৰ কথা আগত যদি আমি চাব যাওঁ, তেতিয়াহ'লে মাজবাট আঞ্চলিক সমিতিয়ে আদিবাসী ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজনক যদি সম্বৰ্ধনা জনাই আছিলে, তেতিয়াহ'লে 5জন, 4জন, 6জন, 7জন এনেকুৱা আছিলে। আজি এই 2025 বৰ্ষত 44জন, অকল মাজবাট এৰিয়াত 44জন আদিবাসী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আমি আজি জ্ঞাপন কৰিলোঁ। আৰু আমি আছাম মাজবাট আঞ্চলিক সমিতি হৈ খুবেই আনন্দিত।